Hello guys, welcome to my channel Asadur's blog. আজিৰ যেটো ভিডিও হেটো এছামিছতে বনাম। সো মই বৰ্তমান আছো ৰাছিয়াৰ কালিনিনগ্ৰাড নামৰ এটা বিউটিফুল সিটি আৰু এই সিটিটো কালিনিনগ্ৰাড হেটো মানে পোলেণ্ড বৰ্ডাৰৰ ওচৰত হয়। বাকি মই ইয়াত আহিছো ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটিত MBBSৰ পাঠ্যক্ৰমৰ বাবে মানে অধ্যয়ন কৰিবৰ বাবে আৰু অলপ খোজকাঢ়ি ভাবিছো ইমান ধুনীয়া এটা পৰিৱেশ তো ভাবিছো অলপ আপোনালোকক এক্সপ্লোৰ কৰি দেখাওঁ। ভাবিছো ইয়াত আহি কিছুমান হিন্দী ভিডিঅ' বনাম মাজে মাজে আৰু লগতে এছামিছো বনাম। সো আজি এছামিজ ভিডিঅ'টো বনাই আছো। ভাবিছো ৱাক কৰি অলপ আপোনালোকক চাৰিফালে পৰিৱেশ দেখুৱাই দিম আৰু লগতে মই গৈ আছো এটা ৰিনাক নামৰ এটা ছুপাৰ মাৰ্কেট আছে, ফুড মাৰ্কেট, চেণ্ট্ৰেল মাৰ্কেট আৰু তাত মানে জেকেট বা বাকি যিমান বস্তু আছে এই ৰিনাক মাৰ্কেটৰ লগতে এই বিদেশত মানে কেনেকুৱা এটা পৰিৱেশ থাকে মানুহৰ আমাৰ ইণ্ডিয়াৰটো একেবাৰে বিপৰীত মানে ডিচিপ্লিনটো কওক বা বাকি যিমান মেইনটেইন একদম মানে আৰু বাকি ইয়াৰ মানুহবিলাক বহুতে ফ্ৰেণ্ডলি হয়। আমি কিন্তু এতিয়ালৈকে ৰাছিয়ান লেংগুৱেজ কিন্তু আমি এতিয়াও নাজানো, তথাপি সিহঁতৰ লগত কমিউনিকেট কৰি আছোঁ। কিন্তু কেনেকৈ মানে সিহঁতক আমি মোবাইলত ট্ৰেন্সলেট কৰি দেখুৱাই দিওঁ যে এইটো মই কৈছোঁ আৰু বাকী সিহঁতে ট্ৰেন্সলেটৰ তলত ৰাছিয়ান লেংগুৱেজ লিখা থাকে, সেইটো দেখি আমাক এনচাৰটো দি দিয়ে আৰু যাকে কিবা হেল্প কৰিব কওঁ ডাইৰেক্ট হেল্প কৰি দিয়ে। কেতিয়াবা ডাইৰেকশ্যন খুজিলে সিহঁতে ডাইৰেক্ট তালৈ লৈ যায় আমাক, মানে ইমানেই হেল্পফুল হয়। আৰু ৰ'ব, এইটো হৈছে ইয়াৰ ৰাস্তা, চাওক ইমান ধুনীয়া এটা পৰিৱেশ আৰু এই ৰাস্তা যিটো আছে ৰাস্তাৰ চাইডে চাইডে আপোনালোকে কাষে এনেকুৱা এটা সৰু এটা ফুটপাথ দেখিব পাব। এই ফুটপাথত ইয়াত ইলেক্ট্ৰিক চাইকেল বা মানুহে ৱাক কৰিবৰ বাবে এইটো বনোৱা হৈছে, মানে যাতে মানুহে যাতে ৰাস্তাৰ মাজত যাতে আমাৰ ইণ্ডিয়াত যেনেকুৱা বেছিভাগে দেখা যায় ৰাস্তাৰ মাজেদি ফুৰি থাকে, ইয়াত একদম সম্পূৰ্ণ বিপৰীত। লগতে ইয়াৰ পৰিৱেশো চাওক, চাৰিওফালে গছ গছনি ৰুই দিছে, এটা বৰ সুন্দৰ পৰিৱেশ। আৰু এইটো যে চাই আছে সেইটোৱে আমাৰ ইউনিভাৰ্চিটিৰ এটা মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিং হয়, তাত কনষ্ট্ৰাকশ্যনৰ কামবিলাক চলি আছে আৰু মানে বহুত ডাঙৰ বনাব। মানে মই যিটো ইউনিভাৰ্চিটিত অধ্যয়ন কৰিব আহিছোঁ সেইটোৰ নাম হৈছে ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটি আৰু এইটো বৰ্তমান ৱৰ্ল্ডৰ 800 টপ ইউনিভাৰ্চিটিৰ ভিতৰত আছে ৱৰ্ল্ডৰ। আৰু ইয়াৰ যিটো ৰাষ্ট্ৰপতি আছে ভ্লাদিমিৰ পুটিন, তেখেতে ৰাছিয়াৰ 10টা ইউনিভাৰ্চিটিক চিলেক্ট কৰিছে যিটো ৱৰ্ল্ডৰ টপ 100 ইউনিভাৰ্চিটিৰ ভিতৰত তেওঁ আনিব। তাৰে ভিতৰত এটা হৈছে আমাৰ এই ইউনিভাৰ্চিটি ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটি। ইমানুৱেল কান্ত বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটি যিটো আছে এইটো বৰ্তমান কনষ্ট্ৰাকশ্যন কৰি আছে। ইয়াৰ কেম্পাছ আৰু বৃহৎ কৰিব, মানে আপোনালোকে এই চিটিখনৰ য'তেই যাব তাতে এটা বিল্ডিং দেখিব পাব এই বাল্টিক ফেডাৰেল ইউনিভাৰ্চিটি। বাকী ৰাস্তাৰ এটা ৰুল দেখুৱাই দিওঁ লোক, এইটো চাওক ৰাস্তা আৰু এই ৰাস্তা যিটো আছে ইয়াত এইবিলাক লাইট থাকে আৰু তাত সেই জেব্ৰা ক্ৰচিং যে আছে আপোনালোকে সকলোমতে জেব্ৰা ক্ৰচিং দি পাৰ হ'ব নোৱাৰি, কিন্তু যেতিয়া তাত গ্ৰীণ লাইটটো চলিব মানুহ খোজ কঢ়াৰ তেতিয়া যাব পাৰিব। পিছত যেতিয়া ৰেড লাইট আহি যাব তেতিয়া কিন্তু আপোনালোকে তাত যাব নোৱাৰে। চ' এনেকুৱা কিছুমান নিয়ম আছে আৰু আপোনালোকে ৰাস্তাৰ মাজে মাজে এইবিলাক দেখা পাব। ইয়াত কাৰ্ড এটা স্কেন কৰিব লাগে আৰু কাৰ্ড স্কেন কৰাৰ পিছত আপোনালোকে য'তেই লৈ যাওক সেই হিচাপত পইচা দিব লাগে, বাকী যায়। মানে ইয়াত যিমানবিলাক মই গাড়ী দেখি আছোঁ কাৰ, তাৰে বহুত বেছি মানে পুৰণা মডেলৰ, মানে ৰাস্তাত য'তে ত'তে আপোনালোকে অ'ডি, মাৰ্চিডিজ এইবিলাক দেখা পাব, কিন্তু একদম পুৰণা মডেলৰ, মানে আমাৰ ইণ্ডিয়াত সেইবিলাক ৰেয়াৰ দেখাই নাযায়, সেনেকুৱা মডেলৰ ইয়াত পোৱা যায়। আৰু বাকী এটা এইটো হৈছে চাৰ্চটো, ধুনীয়া চাৰ্চ। আৰু বাকী চাওক ইয়াৰ পৰিৱেশ বৰ ধুনীয়া এটা চিটি, একদম সঁচাই। আৰু এনেকৈ খোজকাঢ়ি আমি গৈ আছোঁ ৰিনাক চেণ্ট্ৰেল ফুড মাৰ্কেটত, তাত সকলো বস্তু পোৱা যায়। আৰু এইটো হৈছে ইয়াৰ বাছ ষ্টপ, ইয়াত মানুহে বহি থাকে, ৱেইট কৰি থাকে বাছৰ বাবে। ইয়াত বাছ আহি যাব আৰু কিমান নম্বৰ আহে তাত লিখা থাকে প্লেটত। এদিন মই ভাবিছোঁ এই চিটিখনক লৈ এটা মানে ভিডিঅ' বনাম। এই চিটিখনৰ কিছুমান হিষ্টৰী জড়িত হৈ আছে আৰু সেই হিষ্টৰীবিলাকক লৈ এটা বনাই দিম। ইমান ধুনীয়া এটা চিটি না, মানে আপোনালোকে যদি গোটেই দিন ফুৰে চিটিটো শেষ হৈ যাব, এটা 100%। মানে ইমান ডাঙৰো নহয়, কিন্তু বাকী ইয়াৰ যিটো সৌন্দৰ্য বহুত একদম মানে বহুতেই সুন্দৰ। আৰু চাওক মোৰ সন্মুখত এটা সৰু পুখুৰীৰ দৰে কিবা এটা আছে, পুখুৰী নহয় তো সৰু এটা নলাৰ দৰে, নলা নহয় চৰি পুখুৰী হ'ব, সৰু এটা তো দেখাই দি আছোঁ। এটা বৰ ধুনীয়া লাগে, চাওক ইয়াতে আছে এইটো এটা সৰু নলাৰ দৰে। আৰু বাকী ইয়াৰ এইখিনি চাওক কিমান ধুনীয়া, বৰ ধুনীয়া এটা প্লেচ। আৰু আমি সন্মুখেদি গৈ আছোঁ সেই ৰিনাক মাৰ্কেটত।
বাকী য'তেই যাব ইমান ধুনীয়া ধুনীয়া কিছুমান দৃশ্য দেখা পাব। সেইটো চাৰ্চ আৰু তাৰ ইপিনে আমাৰ মেইন এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো ইউনিভাৰ্চিটিৰ। ইয়াৰ এটা মাজতে কাৰোবাৰ এটা ষ্টেচু তাত আছে। তো আমি এই ৰাস্তাত ইপিনেদি যাম। কিন্তু দেখক আমাৰ ইণ্ডিয়া হ'লে কিন্তু আমি ডাইৰেক্ট গাড়ী ৰখুৱাই এইপিনেদি গ'লোহেঁতেন, কিন্তু ইয়াত কিন্তু এনেকুৱা যাব নোৱাৰিম, কাৰণ জেব্ৰা ক্ৰচিং থাকিব লাগিব। জেব্ৰা ক্ৰচিঙৰ তাত আকৌ এটা মানে ছিগনেল আহিব লাগিব সেউজীয়া কালাৰত, কিন্তু ইয়াত এনেধৰণৰ কোনো জেব্ৰা ক্ৰচিং নাই, যাৰ বাবে আমি সেই পথলৈকে যাব পৰা নাই। সন্মুখত এটা জেব্ৰা ক্ৰচিং আছে, সেই তাৰ পৰা পাৰ হৈ ইপিনেদি ঘূৰি ঘূৰি যাব লাগিব। চাওক এইবিলাক হৈছে ৰুলছ ডিচিপ্লিন। আৰু ইয়াত চাওক সেই তাত যে ছিগনেলটো আছে, ৰ'ব অলপ ব্লাৰ হৈ আছে, সেই ছিগনেল তাত 30 ছেকেণ্ড লিখা আছে, 30, 28 আছে। এনেকৈ এটা গ্ৰীণ ছিগনেল আহিব, তেতিয়াই আমি জেব্ৰা ক্ৰচিং দি পাৰ হ'ব পাৰিম। চাওক সকলোৱে ৰৈ আছে, কোনে কিন্তু পাৰ হ'ব পৰা নাই। তাত ছিগনেলটো আহিব লাগিব গ্ৰীণ ছিগনেল, আৰু গ্ৰীণ ছিগনেলটো অহাৰ পিছতে আমি যাব পাৰিম। চ' এনেকুৱা হৈছে ইয়াৰ ৰুলছবিলাক। তো দেখক ইয়াত গ্ৰীণ ছিগনেল আহি পৰিছে, আমি ক্ৰছ কৰিলোঁ। ক্ৰছ কৰাৰ পিছত এতিয়া আৰু এটা মাৰ্কেট হয়। এতিয়া আমি ইপিনেদি যাম সেই তাৰপিনে। তো এতিয়া আকৌ এটা ৰাস্তা পাৰ কৰিব লাগিব, আৰু তাত গ্ৰীণ ছিগনেল আহিব লাগিব। এতিয়া ৰেড ছিগনেল আছে, সকলোৱে ৱেইট কৰি আছে। চাওক অলপ সময় পিছত সকলোৱে যাম। আৰু এটা বস্তু, ইয়াত কিন্তু সেই ট্ৰাম চলে, কিন্তু আমাৰ তাততো কলকাতাত চলিছিল, বন্ধ হৈ গৈছে। ইয়াত ট্ৰাম কিন্তু এতিয়াও চলে। চাওক কিমান ডিজিটেল ট্ৰাম, এই ট্ৰামবিলাক চলিব। সেইটো এক্সট্ৰা এটা ট্ৰাম্পৰ ৰাস্তাই আছে তাত। আৰু গ্ৰীণ ছিগনেল আহি পৰিছে 10 ছেকেণ্ডৰ, এতিয়া আমি পাৰ হ'ব পাৰিম। চ' এনেকুৱা হয়। আৰু তাত আকৌ ৰেড ছিগনেল আছে, কোনেও আহিব পৰা নাই। এনেকুৱা হয় ইয়াৰ ৰুলছ। তো মোৰ পিছপিনে আছে ট্ৰাম, ইয়াত ট্ৰামবিলাক আছে। ট্ৰাম গৈ আছে, একদম ৰাস্তা ক্ৰছ কৰি আহিলোঁ। আৰু ছাইডত এটা আছে মিউজিয়াম, আম্বৰ মিউজিয়াম বুলি কয় ইয়াক। আৰু ইয়াৰ সন্মুখতে আছে সেই ৰিনাক মাৰ্কেটৰ, য'ত মই গৈ আছোঁ। আৰু আমাৰ যিটো ক্লাছ আছে, ক্লাছ ষ্টাৰ্ট হ'ব আমাক ক'ল যে 14 অক্টোবৰৰ পৰা, আৰু ইয়াৰ মাজত কিছুদিন আছে সময়। চ' ভাবিছোঁ এইকেইদিনত অলপ টাইম আছে, কিয়নো ফাৰ্ষ্ট ইয়েৰত বোলে বহুত প্ৰেছাৰ পৰে, বহুত কিছু কাম কৰিব লাগে। চ' যাৰ বাবে অলপ ভাবিছোঁ এইকেইদিনমানতে অলপ চিটিটো অলপ এক্সপ্ল'ৰ কৰি লওঁ। বাকী ইমান টাইমো নহ'ব, বাকী যি হ'ব এটা বিল্ডিঙৰ পৰা আন এটা বিল্ডিঙত বাছেৰে অহা যোৱাতহে বোলে হয়, বাকী ইমান বোলে টাইম পোৱা নাযায়। আৰু চাওক এইটো হৈছে এটা পুখুৰী, বৰ ধুনীয়া এটা পুখুৰী, আৰু সেইটো বা কিবা নাজানো মই এতিয়ালৈকে। আৰু চাওক সেইটো লণ্ডন আইৰ দৰে, আৰু বাকী এনেকুৱাই এটা দৃশ্য বৰ ধুনীয়া। পিছত সেই পুখুৰীটো মানে চিটিৰ মাজত এটা ধুনীয়া পুখুৰী, আৰু চিটিৰ বাহিৰত বাল্টিক সাগৰ। চ' এনেকুৱা এটা ধুনীয়া পৰিৱেশ। আৰু এঠাইত আছে পলেণ্ড, আন এঠাইত আছে জাৰ্মানী, আৰু আন এঠাইত আছে বেলাৰুছ। ইয়াৰ মাজৰ ঠাইখিনি হৈছে কালিনিনগ্ৰাড, ৰাছিয়ান চিটি। আৰু এইটো পৰে ইউৰোপ মহাদেশত, এইটো এছিয়াত নহয়, ইউৰোপত হয়। আৰু ইয়াৰ যিটো কালচাৰ আছে, ইউৰোপিয়ান কালচাৰ ইহঁতে ফ'ল' কৰে। আৰু এইটো হৈছে ৰাছিয়াৰ বজাৰ। এতিয়া আমি ইয়াৰ ভিতৰত যাম। ইয়াক কয় ৰিনাক মাৰ্কেট। ইয়াত আপোনালোকে আমাৰ ইণ্ডিয়াত যেনেকুৱা থাকে এনে দোকানবিলাক, ইয়াত এনেকুৱা আছে। আৰু বাকীবিলাকতো শ্বপিং মল। তো ইয়াত আপোনালোকে সকলো বস্তুৱে পাই যাব, সকলো ধৰণৰ বস্তুৱে। চাওঁ ইয়াত কিবা ল'ব পাৰোঁ যদি ল'ম, জেকেট অলপ চাম বুলি ভাবিছোঁ। বাকী আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত জেকেটবিলাক আছে, চাওঁ অলপ জেকেট কিছুমান, যদি ভাল লাগে ল'ম। চ' চাওক এইটো এটা হেটৰ দোকান, এটা হেটৰ দাম দেখাই দিওঁ, 1000 টকা এইটো। বাকী এনেকুৱাই দাম এইবিলাক। আৰু ইয়াত চেণ্ডেল এইবিলাক আছে, আৰু চেণ্ডেলৰ দাম অলপ চাই লওঁ। 800 টকা, এইটো 1200 টকা, এইটো 800 টকা, এইটো 1300 টকা, এইটো 1200 টকা। চ' এনেকুৱা দাম এইবিলাকৰ। আৰু এইটো চালোঁ, এইটোৰ প্ৰাইচ মোক ক'ল 7000 বুলি ক'ল। 7000। আৰু এনেকুৱাই আছে। আৰু চাওক এইটো এটা জেকেট 3000। জেকেটৰ দাম এনেকুৱাই 3000, 4000 এনেকুৱা। আৰু এইবিলাক আছে, এইবিলাক চাওক আপেল, এইটো 150 টকাৰ 4টা, 600, 3000ৰ এইবিলাক। ষ্ট্ৰবেৰী 750। চ'
চ' এনেকুৱা এইবিলাক প্ৰাইচ আৰু আখৰোট 150 ইয়াত এইবিলাক সকলো ধৰণৰ বস্তুৱেই পোৱা যায় চাওক এইবিলাক বাকী সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায় নহৰু 40 কৈ বাকী ইয়াত ফ্ৰুইটবিলাক লিখা আছে কিমান কৈ এইবিলাক আৰু এইটো 30 কৈ পাৰ কেজি 110 ইমান ভালো নহয় চাওক এইটো এটা মাৰ্কেট বিনাক মাৰ্কেট তাত মানে কাপোৰৰ পৰা আৰম্ভ কৰি খোৱা বস্তুৰ পৰা আৰম্ভ কৰি ফ্ৰুইট মাংস সকলো বস্তু ইয়াত আছে মানে এটা চেণ্ট্ৰেল মাৰ্কেট ইয়াৰ ৰাছিয়াৰ কালিনিনগ্ৰাডৰ এটা চেণ্ট্ৰেল মাৰ্কেট হৈছে এইটো আৰু এইটো যিটো আছে এইটো 100 গ্ৰামত 180 ৰুবল মানে কাজু 180 টকাৰ 100 গ্ৰাম তো ইহঁতৰ লগত আমি কথা পাতিলোঁ কেনেকৈ এই ট্ৰান্সলেট কৰি এনেকৈ ট্ৰান্সলেট কৰি কথা পাতিলোঁ আৰু বুজাই দিলোঁ আৰু কাৰণ নতুন আহিছোঁ কোনো লেংগুৱেজ নাজানো আমি এতিয়ালৈকে আৰু কোনো লেংগুৱেজ নজনাকৈ এনেকৈ মানে ঘূৰি ফুৰা এনেকৈ বজাৰ কৰাৰ মজাটো আকৌ বেলেগ ট্ৰান্সলেট কৰি কৰি কৈ আছোঁ যে আলমণ্ড যিটো আছে আলমণ্ড বাদাম সেইটোৰ দাম কিমান তেওঁ কিন্তু ট্ৰান্সলেটৰ সিহঁতে মানে সেই বুজি পোৱা নাই যে কি কৈ আছোঁ কিমান গ্ৰাম লাগে সেইটো মানে বুজি পোৱা নাই এতিয়ালৈকে তো এটা জেকেট মই লৈ ল'লোঁ ইয়াত 3,900 এনেকুৱা কিবা কল আৰু সেইটো অলপ বাৰ্গেনিং কৰি মই 3,500লৈকে আনিলোঁ ইয়াৰ তলত নহ'বই বোলে তো এনেকুৱাই কৰিলোঁ তো এইটো মই কিনি ল'লোঁ এইটোৰ দাম ল'ল আচলতে 3,500 আৰু মোৰ ফ্ৰেণ্ডজন আছে মই সন্মুখত দেখুৱাই দি আছোঁ তেওঁ এটা ল'ল তাৰোতো ল'ল 3,500 চ' দুটা মিলি ল'ল 7,000 ৰুবল চ' লৈ ল'লোঁ আৰু এইটো দৰকাৰে কিছুদিন পিছত যেতিয়া বৰফ পৰিব মানে ইয়াত বৰফো পৰে চ' তেতিয়া ইয়াৰ প্ৰাইচটো আৰু অলপ হাই হৈ যায় চ' যাৰ বাবে এতিয়াই এটা কিনি ল'লোঁ বাকী ইমান দামো বেছি হোৱা নাই ইয়াৰ হিচাপত 3,500 ৰুবল ঠিকে আছে তো আজি কেৱল জেকেটে ল'লোঁ আৰু এদিন আহিম অহাৰ পিছত ইয়াৰ পৰা ভাবিছোঁ বুটছ যিটো জোতা কয় বুটছ সেই বুটছযোৰ ল'ম ইয়াৰ দৰকাৰ কেইদিনমান পিছত বৰফ পৰিলে সেইটোৰো দাম বৃদ্ধি পাব গতিকে এতিয়াই লৈ ল'ব লাগিব তো এইখিনি আছিল ভিডিঅ' ইয়াৰ পৰা আমি এতিয়া অলপ আমাৰ যিটো ৰিপ্ৰেজেণ্টেটিভ আছে আমাৰ ইউনিভাৰ্চিটিখনৰ অফিচিয়েল তেখেতৰ হোম অফিচত অলপ আমাক মাতিছে অলপ মিটিং আছে তাত কিবা কণ্ট্ৰেক্ট চাইন কৰিব লাগে চ' তাত গৈ আছোঁ চ' আজি মই ভিডিঅ' এইখিনিয়ে মাজে মাজে বনাই থাকিম হিন্দীটো বনাম কেতিয়াবা এছামিছতো বনাম চ' এইখিনিয়ে ধন্যবাদ